নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা 4 বজাত মানুহজন আৰু মই যাবলৈ ওলাইছোঁ শিৱসাগৰৰ নাজিৰাত থকা অগ্নিনাভ মন্দিৰলৈ। মন্দিৰলৈ কেনেকৈনো যাওঁ ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া আমি ৰঙিয়া জংচন পাই গ'লোঁ। আমি ৰাতিপুৱা 5:30 বজাত লিডু এক্সপ্ৰেছত যাত্ৰা আৰম্ভ কৰিম। এয়া ট্ৰেইনত উঠি ল'লোঁ আমি। এয়া 11 ঘণ্টাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব দেই। মানুহজন আৰু মই লামডিঙত চাহৰ জুতি ল'লোঁ। এঘাৰ ঘণ্টাৰ মূৰত আমি শিমলুগুৰি জংচন পাই গ'লোঁ। এতিয়া আমি শিমলুগুৰিতে থকা লজ এটাত থকাৰ ব্যৱস্থা কৰিলোঁ। আমি লজটো পাই গ'লোঁ। এতিয়া ভিতৰলৈ যাওঁ আহক। এয়া ৰুমত আমি প্ৰৱেশ কৰিলোঁ। আজি ৰাতিটো লজতে থাকি পিছদিনা আমি অগ্নিনাভ মন্দিৰলৈ ওলাম। আজিলৈ ইমানে, আকৌ কাইলৈ লগ পাম। এয়া পিছদিনা ৰাতিপুৱা 7 বজাত গা পা ধুই আমি অগ্নিনাভ মন্দিৰলৈ যাবলৈ ওলালোঁ। এয়া মানুহজন। এয়া আমি মন্দিৰলৈ বুলি ৰুমৰ পৰা ওলালোঁ। আমি বেটাৰী ৰিক্সাৰ সহায়ত মন্দিৰলৈ যাম। এয়া বাহিৰলৈ গৈ আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। এয়া শিৱসাগৰ জিলাৰ মুখ্য নৈ দিখৌ। আমি অগ্নিনাভ শিৱ মন্দিৰৰ দুৱাৰমুখ পাই গ'লোঁ। এয়া ৰাতিপুৱা সময় হৈছে 7:45 আৰু মানুহ দেখিছেনে? এয়া মানুহজন আৰু মই শাৰী পাতি থিয় হ'লোঁ মন্দিৰৰ ভিতৰলৈ যাবলৈ। এইখন হৈছে অগ্নিনাভ মন্দিৰৰ মূল দুৱাৰ। এয়া চাওকচোন ভক্তৰ লানি নিচিঙা সোঁত। এয়া আমি ভিতৰলৈ যাবলৈ ৰ'দত থিয় হৈ আছোঁ দেই। ইয়াত পথবোৰ বেলেগ বেলেগ। লিংগত গাখীৰ আৰু পানী ঢালিবলৈ যোৱা পথ বেলেগ, বাবাক দৰ্শন কৰিবলৈ যোৱা পথ বেলেগ আৰু আইৰ পৰা নিৰ্মালি ল'বলৈ যোৱা পথ বেলেগ। এয়া ইমান ভক্ত চাওকচোন। প্ৰথমে 3 ঘণ্টা লাইন হোৱাৰ পিছত আমি লিংগত পানী ঢালিবলৈ পালোঁ আৰু বৰচাকিত তেল ঢালিবলৈ পালোঁ। তাৰপিছত আকৌ লাইন ধৰি বাবাক দৰ্শন কৰিলোঁ, আকৌ আইৰ পৰা নিৰ্মালি ল'লোঁ।
এয়া পূজা চলি থকাৰ সময়ত। নিৰ্মালীলৈ ওলাই অহাৰ পিছত প্ৰসাদ আৰু ভোগ খালোঁ। এয়া আমাৰ অগ্নিনাভ বাবাৰ দৰ্শন হৈ গ'ল। এতিয়া আমি ৰুমলৈ যাম। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।